মই তাক যি ভাল পাওঁ খাই বুঢ়া নহয় এ পুতাক পুতক ভাবলে তুমি এটা কেন মেমত তাকে যাবা এটা কাম কৰ মোৰ লগত বুঢ়া বিয়া নহয় কে বুঢ়াটোৰ লগত কিয় বিয়া হ'ব লাগে লাগালে মই বুঢ়াটোৰ লগতে বিয়াম তথাপি তোৰ লগত বিয়া নহ'ব কি কথা আমাৰ গাঁৱৰ পিয়ানো কোনে বিয়াত পায় মই যিটো বিয়া পাতিম বুলি কৈছো বেহচৰা পিছফালে যোৱা ৰাস্তাটো তাতে কোনে কথা পাতিছিলি পাতা নাই দেউতাকৰ লগত তোক কোনে ক'ল লাগে জুনি ক'ব লাগে কৈছি নহত চুলি ঘূৰি না হাত দুখ পাইছো এৰি দি তই কোনে কথা পাতিছিল আমি কথা পাতি থাকোঁতে কোনো নাছিল দেখোন কোনে লগাই দিলাম নাজনো মই কোনে লগাই দিছি মই কি দেউতাৰ মাই ফাৰি দিক পানোলো নহয় তুমি কি বেয়া কৰা মই এতিয়া কি কৰোঁ মইতো দেউতাক যাই কিনে মাৰিব নোৱাৰো নহয় মই তোমাক দেউতাক মাৰিবা দিছো নেকি ক'লৈ লৈ যাওঁ মোক নৰো মাৰিক পেনকে তেকলৈকে আহিব নাই কি কৰি থাকে ইয়াই তুমি হৈ দিছ আৰু মেল মাৰিবা আহিছা না পলি নিবা আহিছা দে পাব তাইক অত মৰম কৰিছিলো সৰুৰ পৰাই তাই পানী কেঁচুৱা থাকান্তে তাই মাক পলাই গৈছিল হৰেণ্ডত তাকে তেতিয়া তাইক মই গাই কিন্তু আপনি কি খেল ভালা হে তাই গৰু গাই কিন্তু দাঁড়িত পৰে কেনে গৈছিলো তাই এই কথাটো শুনি মই নিজে ক'লো বোলে বাইপেকক মাত পুতকক মাত চাওঁ ইয়াতে কি চলি কি কথা কি বাৰ্তা আৰু পিছত লাগিল নে গেজাংডাল মোৰ নালগে বিয়া বেয়া স্বভাৱ বেয়া মানুহ তাতে মই কেনেকে বিয়া দিয়া বাইপেকৰ আধা কথা কোৱাই নাই আপোনাক মই শুনক তাৰপিছত আগে মোৰটো শুনছো তাৰপিছত মই বিয়া নেতা বুলি ক'লো নেতা বুলি কওঁতে তাইক মই মৰমত বুজালো খঙত বুজালো তাইক মই মাৰি কেনেও বুজালো কোনোদিনে তাইক মই সেই বুলি উচ্চাৰণ কৰি পোৱা নাছিলো কোনোদিনে আগ থাপ্পাৰ মাৰি পোৱা নাছিলো বুজি নাপলাক তথাপিও বুজি নাপলাক তাই পলাই গুচি গেল গেছি দি আৰু কি কয়ে চলটো ভাল তাৰ বাইপেক বয়া ইৰ চলি ভাল আপনি কি ভান্তা কথা কয়ে শুনক বাইপেকৰ সন্দেহ কিয় বললাক মানে মাক কিয় বললাক টিভি হৈ মৰছিল বোলে টিভি নহয় টিপি গলত টিপি মেচছি কি ভান্তা কথা কয় আপনি কি কথা কয় হে মানুহটো টিপি মাৰিব পাৰবো কিয় নৰে আপি চলি এটা হাতে দি মাৰছি এইটো কিয় নৰে কি ভান্তা কথা কয় আপনি মানুহটো সাদা এইগিলা তাৰমানে কি অলপমান স্বভাৱটো বেয়া হ'ব পাৰে কিন্তু মানুহ মাৰিব নোৱাৰে তাৰ সেনেকুৱা স্বভাৱ নহয় কিয় মাৰিলে সুধব নাম নে কম নিজে কচোন নিজে কম হয় একদিন সন্যাক আৰু গিৰিয়াক ঘুমাই আছিল মানে দুই লালাক মাইনে ঘুমাই আছিল সন্যাকৰ টানকে হাগা লাগিল চেৰি কেনে গেল ইমাৰ্জেঞ্চি এটা পাই আহি গেল মুখত পৰি গৈছিল গলত তেমা ধৰি মাৰি পেলছি সৰু কাৰণে কাৰণে নহয় সাধাৰণ পানী গিলাচ যেতিয়া পানী গোটেই ফুল গিলাচ কিনা তথাপিও মাৰে এই মাৰি পেলাই তই এটা কথা কচোন কি কথা তোৰ ঘৰ হৈছে ইয়াতে তোৰ ঘৰ আছে হাফলাঘাট তই কেনেকে গম পালি কেনেকে মৰিল কেনেকে গম পালা আগতে মই কাম কৰা নাছিলো পাব্লিক হেল্থত চকী দিয়া আছিলো যি মই আমার ফাদারের চাকরি 2 লাখ দিনা মই তো আধা কাম কৰি কিনে গুচি আহিলো তাৰে মানুহে ভাল নহয় তুই কেনে গুচি আহিলো চক বাজাৰত আহিছিল বাইপেৰ চাকৰি চক বাজাৰ হাফলাঘাট গুচি গেল আপনি কথা ইমান কৈছে মোৰ আকৌ নহয় আপোনাৰ ছোৱালী জীৱন ধ্বংস হ'ব তাই জীৱন কেনেকে ধ্বংস হয় তাই বাইপেকৰ তাকে জানা নহয় পুতকৰ তাকে গেছি আপনি সৰুৰ পৰাই বুঢ়া আছে না মাজতে বুঢ়া আছে আপনি এটা কথা নাজানে বাইপেক চাই পুতক মাক চাই যেক সেইগিলা ডাইলগ জানো নহয় সেইগিলা ডাইলগ আমিয়ে বানোৱা আমিয়ে দিয়ে এইগিলা ডাইলগ মোৰ আপিটো কৰো কিয় মাৰে মোৰ আপিটো দুখ নকৰে নহয় আকৌ আপনার পেকি নাপতে আপনার পেকি রবত ঘন্টা কথা ওই নাই নাপতে কিন্তু বাই মিস্টেকলি যাবা মাৰে এটা মারবো ওটা মোৰ গলত টিপে সেবে মারি ফেলবো গম পাবো যাও আপনি এখন গলত থাকবে নৰে মোৰ আপনি গুছি যাওক বা গাঁৱৰ পৰা দুটা তিনটা মানুহ লৈ যাওক কিবা এটা কৰক নলবি আপনি কিন্তু ডেড বডি লৈ বেয়া লাগবো আৰু নিজতে বেগনি যাই যাব পাদৰ কাৰণে হত্যা হল আৰি বুৱাৰী ইনকা আহিব নকবি আৰু যি আৰু মই যাম আকলাই লৈ হলা কিবা হল নামাচোন তেলে হে ভগৱান আপি বলে নিবাইছে গাড়ীত তেল নাই মোক ক'বা লাগে না মই ভৰি দিলো হয় না তোমাক তেল ভৰাইছিলো 500 টকাৰ কিবা হে গল 500 টকা তেল ভৰাইছে এখনি গান্ধী তেল হে গল না এগলা মিছা কথা নকবা মোক তেল চালকা ভৰা নাই ভৰাইছো সঁচাকে ভৰাইছা যদি কি হল তেল দাল তোমাৰ মনত পৰছি গাড়ীখন আমাৰ জিন্তু নিছিল পেঠেৰ ইয়ে তেলখিনি এক কৰিছি কি মুৰা কৰিবা দিবা লাগে বেলেগক গাড়ী তুমি পেহি চলি নেদাকে কেনকে থাকা এতিয়া কি কৰা কোনবা দেখা বেল হল বনা হ'ব দেউতাক যদি কৈ দে গটা আহিব দেউতাকে গেলি কি কৰা এতিয়া ঠেলাব লাগব আৰু মই নুৰুকলা ঠেলা পিছাবা তুমি নিজে ঠেলে থাকা ঠেলাব নৰা তুমি আনদিলা ধৰা মই ঠেলা নুৰু মাকো কৰিবা নিজে ঠেলে এতিয়া ৰখি থাকিব নেকি গাড়ী দিছলা মোক শুনে নাই তেলটো অলপ আগত আছে অলপমান আগত তেল ভৰা তুমি নিজে ঠেলে যাই থাকা তে মই আকলা ঠেলাব নেকি তুই আইছি পাৰিবা দে ঠেলে থাকা মই নুৰুকলা ঠেলা পাতি মানুহ দেখা পালে কি বুলি ক'ব যা
Asida beshi na ya. Nuru amai. Do paisi ala. Nuru mai. Kira. Abu paisi ala man semua dhina. দাদা খবরদার তাতে র কি অলকে রাখা দিলি এফালে কত যা কি কর যা খরচ যাও ঘরত ঘরত তো হয়ে যাব পারবি এই কোনি এই যেটা তোরা যে কি হল তুই কি ফাংশন খাইছা নাকি ও মই তোর একমাত্র পুত্র মুন আর ওই তো তোর বুয়ারি বুয়ারি এক মই কোনো বৈদ্য বুয়ারি হিসেবে গ্রহণ করবি নরু এই বুড়া তই মোক বোৱাৰী হিচাপে গ্ৰহণ নকৰি তিৰি হিচাপে গ্ৰহণ কৰিবি নেকি আৰু তুমি কি কৈছিলা দেখোন দেউতাৰে মোক কৈ দিয়া মোক কৈ দিয়া বোলে চকলা অহাৰ লগে কি এইগিলা নাটক কৰিব ধৰিছি তোমাৰ আৰু কি হল তুমি মনে মনে থাকাছো মই বুজি আছো নহয় মনে মন থকা গতাই এক জয় দিন চা হয় দি থয়া কিয় যামে বুঢ়া মই নাযাওঁ পুতেৰে আনিছি মোক মই নিজে আহিছো নেকি আৰু তুমি দুয়ো কৈছিলা দেউতাৰে বোলে ভুল স্বীকাৰ কৰিছি ক'ত ভুল স্বীকাৰ কৰিছি কুকুৰনে সদায় বেকা বেকাই মই নাযাওঁ পৰাই তুমি মনে থাকাছো মই বুজি আছো নহয় আপাই আনছি আপাই তোক থইব থৈ আই তাৰ ইমৰে সদা থৈবা সি থবা গেলে নাথো মই আজি এতে থাকি নাযাওঁ মই পৰা তই তুই সবৰ কথা নাজনা এর গাঁওখানত তিতিয়া খান আছে কি এতিয়া তোৰ স্বভাৱ বয়া বুঢ়া মোৰ স্বভাৱক ধৰিবলৈ তই কথা নকবি মোর স্বভাব কি বয়া পাইছে তই এই ঘৰ সোমাই দে তাইৰ মুখ নাচাকে লাও পাত কচুৰ পাত কাক লাওপাত কচুপাত বুলি কৈছে কাক লাওপাত কচুপাত বুলি কৈছে তই দেখোন বইৰি দে তাক ফাৰ্ষ্ট দিনা যাই পেলাই কিংকে চাবা লাগে নাজনা বুঢ়া মই তোক চাবা জনা তই মোক চাই আইছলি তোৰ সবৰ কথা চব মই গম পাইছো কাক স্বভাৱৰ কথা কবাইছে কাক স্বভাৱৰ কথা কবাইছে স্বভাৱক ধৰি মোক কথা নকবি তোৰ গাঁৱৰ মানুহে কৈছি গাঁৱৰ মানুহ তোৰ স্বভাৱ বেয়া গৈ গাঁৱখানে গম পাই তোৰ বিহৰ গুটি আনছা ভাই আই দাদা তোক কোনে কৈছি মেলা কথা কোনে কৈছি বুৱাৰী হ'ব একদম স্বভাৱ বয়া আগতে মোক ভাল পাইছিল আমাৰ দেউতাক ভাল পাইছিল আমাৰ খুৰাৰ ল'ৰাটোক ভাল পাইছিল মুঠতে আমাৰ এটা গাঁৱত চেঙৰা চলিনে যাক ভাল পোৱা নাই আৰু চবক ভাল পায় পুচি আছে লগেনে বাদ দে আৰু বেলেগ চলি ভাল পায় আমাৰ ঘৰত চিভিল বয়া আহিছে এতিয়া সেইকাৰণে তোমাৰ গাঁৱত আছি তোমাৰ বাবুক ভাল পালা আৰু কাৰোবাক ভাল পাব ইয়াতে বিয়া আহি কিনে তোমাৰ লগত আমি বেমাৰ কিন্তু তুমি বাপা বুজি পাইছা ভাল লাগছি আৰু মই যি সান্দহ ঘৰত গৈছিলো মই তাইক দেই চোৱা নাছিলো তাই কিবা কিবি কেম্পা কৰি আছিল কৰি কেনে মোকে বদনাম দিছি গম পাইছ না বাপা তাকেতো আপোনাৰ দৰে মানুহটোক বদনাম দিছি আপোনাৰ দৰে ভাল মানুহ তাই বদনাম দে বাপা কি কবা তোনাই বুজি পাইছা ভাল লাগছি মই ভাল মানুহ বুলি মোৰ সন্মান কিন্তু আপাই নাৰকিলা আপাই ঘূৰি ঘূৰি তাইৰ লগতে লেটি ঘেটি এতিয়া মই তাকে টেনচন কৰি থাকো এতিয়া আপুনি এটা কাম কৰক আপুনি তাইক আনে আৰু বদনাম দিব আপোনাক আৰু গাঁৱত সন্মান যাব লাজ সন্মান যাব আপা আপোনাক ঘৰৰ পৰা উলিয়াই দিব মই কিন্তু আপুনি এটা কাম কৰক আৰু আপুনিতো ভাবি দিবা নালাগে মই নামিতলেও মাতা বুলি ক'ব ন পুৰা যত্ন চোৱা বুলি ক'ব কৈছে না আপুনি সমাজ অলবে নোৱাৰা হৈ যাব আপুনি কিবা বেলেগ কৰিব লগা হৈ যাব বাধ্য হৈ যাব সেইকাৰণে মই কৈছো তাই একে আহিলি কঁকাল তাক গুৰি মাৰি উনি দিবি পায় আৰু ঘৰত মই মানে গম পাইছি নে দেউতাতো সেই কাইলে নাক কাটাটোৰ কথা শুনিছা নাক কাটা কথা শুনা নাই মোক তাইৰ ব্যৱহাৰে ক'লাক কথা তাই যি হোৱা নাকৰাকে কথা কয় তাইৰ মই গম পাই গৈছো তাইৰ চৰিত্ৰ কেনে তাইৰ ব্যৱহাৰ কেনাই এখন ঘৰ কিনকে ৰাখিব তাইৰ কথা গম পাই গৈছো খঙৰ অলপমান কুচি আৰু সেইটো থাকিব লাগে নেকি আৰু অলপমান কৈ হোৱা নাকৰাকে বাপ বক 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 বকে বুকি থাকে তইও তো এটা ডাঙৰ ভুল কৰিছিলি সেইকাৰণে এইটো ক'বা চান্স পাইছি ঐ ভুল মই নিজে কৰিছিলো না ভুল মোক তই নিজে কৰাই দিছিলি সেইটো কথা মই তও গম পা তেৰাও গম পাই তই এইটো বয়সত বিয়া পাতি মই গম পাওঁ নেকি মই বিয়া পাতিয়ে গৈছিলো নেকি তই মোক নিজে ভুল কৰি দিছিলি মোক বিয়া পাতিয়ে তই নিজে যুঁজ দিয়া হৈছিল এই হালা বাদ দি যায় এতিয়া এইটো বুঢ়াৰী হিচাপে গ্ৰহণ কৰ এতিয়া বুঢ়াৰী হিচাপে মই কিনকে গ্ৰহণ কৰিম তেহেঁতৰ নিজৰ গাঁৱৰ চলি এটাই যেতিয়া সিনকে কৈ যাব তাইৰ স্বভাৱৰ কথা চৰিত্ৰৰ কথা সিনকে আৰু গ্ৰহণ কৰিব পাৰি নেকি আজি আমাৰ গাঁওখনৰে আপি এটাৰ কথা তই যদি বেলেগ গাঁওখনত তোৰ কথা বিশ্বাস কৰিব না নকৰে আৰু তই গাঁওখনৰ আপি এটাৰ কথা মিছাকে লগাবি নেকি সঁচাটোৱে লগাবি মানুহ তই সেই কাইলে পইচাটোৰ কথা শুনি আছা সেই কাইলে পইচাটো আমাৰ এক ভাল পাই কিনে বিয়া কৰা মাথা মাৰিছিল সেইকাৰণে যত লগাই আছে যতে লগাক বা ফতে লগাক কথা কিন্তু মোৰ গাত ধৰিছি তাৰ তইও দেউতা জানে তাৰে কথা বিশ্বাস কৰা আৰু সেই কাইলে তোৰ কথা বিশ্বাস কৰিছা আমি সিদিনা যাওঁতে লগ নাপাইছিলো কি কৈছিল মনত নাই তোৰ সি আৰু তাতে এক বিয়া কৰাৰ ধান্দা কৰি আছে কথাটো মই ভাবিছো নহয় তথাপিতো কি জান না বোৱাৰী বেটীৰ কথা অলপমান ব্যৱহাৰ চেৱাৰ মুখৰ অলপ ভাল কৰিব দিবি ইমান মুখ হ'লি ভাল নহয় গম পাইছা না তই কোৱাটো হয় কিন্তু সময়তে অলপ কলাক আৰু কাৰণ সিদিনাও কিবা এটা অঘটন ধৰি গ'ল ভুলতে হৈছে দেচোন সেইটো নকওঁ এতিয়া তাক মই লাহিলে বুজাম দে আৰু দায়িত্ব ঘৰৰ দায়িত্ব আহিলে জানাব লাহিলে আৰু অঘটন ঘটছি অঘটনটো তই বুজিয়ে দিছে হৈছে বাৰু আৰু সেইটো আৰু হৈ গ'ল মই বুজাই দিছোঁ আৰু বুজাম লাগে যদি বুজি নাপায় আৰু বুজাম
সেইকাৰণে তাইক বুজাবি অলপমান মুখৰ ব্যৱহাৰ এই ব্যৱহাৰ কিন্তু খচ্চৰ হবাৰ নহয় দেই গম পাইছা না আৰু তাই শিক্ষিত হবি তাইক বুজিলে বুজি পাবতো তাকেতো দে হ'ব দে বুজি পাব দে লাহে লাহে বাকী পলায়নাক লৈ তোন বাপাকেতো আকৌ কেছ মকদ্দমা নকৰে কেছ কৰি নে নকৰে মই কেনেকৈ কওঁ মোৰোতো আপি বলে না আগতে অভ্যাস নাই নহয় আৰু বাপাকক চাই কেছ চেছ নকৰিব ভাল লাগে তাকেতো নকৰিলি তোন ভালৰে কথা কল্লিও কথা সিহে একলা ক'ত কাছাৰী চিনি পাই নে আমিও চিনি পাওঁ ক'ত কাছাৰী বাপৰে বাপ তোমাৰ দেউতাৰ কি খঙে একদম মোৰ ভয়ে লাগি গৈছিল দেউতাৰ ইমান খং নাই খং নাখানতেই নে কৈছে আৰু খং উঠলি তোমাৰ কথা কাইলৈ ক'ৰবাত কিবা লগাইছে সেইকাৰণে কৈছি ইয়াত আকৌ নাক কাটাক পালি কাচাই চবে খামৰা মই এহেলা কথা বাদ দিয়া এতিয়া আমাৰ ঘৰখন কেনে পেলা তুমি তোমাৰ ঘৰখনতো ভালে লাগছে কিন্তু মোৰ দেউতাক গেলে চিন্তা হৈছে কি বা কৰি আছে মানুহটোই সেইটোতো হয়ে কিন্তু দেউতাৰ কথা চিন্তা কৰিলে কি হ'ব আপি চলি দেউতাক কিন্তু বিয়া হৈ যাবই লাগিব ক'ৰবাত নহ'বাত মা থাকিলে কথা নাছিল মা থাকিলে ভাত আঞ্জা বনাই দিলা হয় এতিয়া ময়ে দেউতাক ভাত আঞ্জা বনাই দিওঁ না মা নোহোৱাৰ পৰাই সেইকাৰণে ৰ'বা এতিয়া মই দেউতাক গেলে চিন্তা হৈ আছে নহ'লে এটা কাম কৰি দে কি কাম তোমাৰ দেউতাকো লৈ আহিম দে তোমাৰ দেউতা আৰু আমাৰ দেউতা কাজিয়া লাগি থাক আমিতো ভাঙি থাকোঁ কাজিয়া দোকান একে আনি পেলাই য'ত খান লগা আৰু দে হ'ব দে বাকী সেইটো পাছত চিন্তা কৰিম এতিয়া খোৱাৰ কি ব্যৱস্থা কৰিব খুজিছ মই কি জানো মই আহিছোঁ তোমাৰ ঘৰত তুমি যি আনা মোৰ আন বেয়া লাগে দে হ'ব দে বাৰু মাছ আনো না মাংস আনো নাখাবা মাছ চাছ মাংস আনবা মাংস খাবা দে হ'ব দে মাংস বনাব জানো ভাল কৰি যাওঁ আগলা সুধি নাথাকিবা মোক আৰু কি সুধি থাকা আৰু তাতে দে তুমি যোগাৰখিনি কৰাম মই লওঁ দে যাওঁ ক'ত লুকি দিছে মোৰ আপিক ভালে ভালে উলিয়াই দি নহ'লে তোৰ কথা বেয়া হ'ব কুনি আই ইমান এটা ভাৰি মৰি আছা দেউতা ক্ষমা কৰিব বোৱাৰীৰ দেউতা শুনক তাতে বিয়া দি আছে দেখোন আহক তোৰ ঘৰত যাবা নাই মই ঐ ননচেঞ্চ এফালে বিয়ে কেমান খং কৰিছে আহক ভিতৰত গেলি আহক কোন বিয়ে কেইনাৰ বিয়ে হা তই মই ঘৰত বহি বেয়া নাই মই আপি নিবি আহিছো ইমান কিয় খং কৰিছে আহকচোন ভিতৰত গেলি নাযাওঁ আপিক লৈ মই আপিক লৈ ঘৰত যাম আপোনাৰ আপিক মই নিজে আনিব জনাই আপোনাৰ আপিক নিজে আহিছে একে নিজে নাহে তোৰ চলি আনিব যাব লাগিব আহকচোন তেতিয়াহ'লে বাৰিন্দাক গেলি কথা পাতি নেবাৰ নাযাওঁ য়েছ আহক আহক দেবী আহকচোন ক'ত যাব লাগে ইংলিছ কৈছো ইংলিছ বুজি নাপা নাই কিন্তু কমচে কম লাষ্টটো অলপমান বুজি পাব লাগে লাষ্ট অলপ নহয় বিধান আপনি কিন্তু কথাৰ সীমা চেৰে গেছি দিয়ক কি মেছেৰেছো মোৰ আপিক ঘৰত চুৰ কৰি আনিছে মোৰ সীমাৰ পাৰাই আৰু মোক সীমাৰ কথা শিকাব আহিছে আপোনাৰ আপিক আমি আনিব জনাই আপোনাৰ আপিক নিজে আহিছে কেনেকে আহিব নিছে নিজে আহিছে একে কথা ক'লে হ'ব নেকি মাৰা সুধিল আপনি আপোনাৰ আপি ক'ত আছা সুধিল আপনি আপি ক'ত আছা আস্তে কি ৰবে এখন আপোনাৰ ঘৰ নহয় কি কৰিব এখন আপোনাৰ ঘৰ কি কৰিব এখন ঘৰৰ মান মৰ্যাদা আছে আপনি জিংকা এটা নাপেৰব আপনি নিজৰ ঘৰত এটা বাইক মই মুটি দিও তোৰ মান মৰ্যাদা মুখত জমান ভাল কৰিব ভাল কৰিব লাগে তোৰ নিজৰ মুখত জমান ভাল কৰবি তই দেখোন একবাৰ মোক দেউতা মাতা একবাৰ বিয়ে মাতা ভুলতে ওলবা পাৰে তাতে কি ডাঙৰ কথা হলাই ভুলতে মোৰ 32 টা চিঙি দিয়ে যাব মৰত কয় আপি ওলে মান কাকে মাৰিছে হাগা যাব এমান জোৰ কথা দুইটা দেখোন কেইটা আছে তই আৰু কি আমাৰ হল্লা কৰিছে বহচোন বহুত পেছাত থকা মানুহ তাই মাথা কেম্বা লাগি যাব তোৰ মই তাতে বহিবে আনাই মোৰ মাই মই তোক নিবে আহিছো তই যোৱা মোৰ লগত এখন ঘৰত পাই যো মই নাযাওঁ মই দেখোন বিয়া হৈছো এখন ঘৰত বিয়া হলো কিবা হলো এখন ঘৰত তিৰি মানুহৰ স্থান নাই কোনে কৈছে আপোনাৰ এখন ঘৰত তিৰি মানুহ স্থান নাই কিয় ক'ব লাগে মই নিজে জানো তোৰ কথা পাদাৰ হৈ মই তিৰিক মাৰি ফেলে পাদাৰ হৈ কোনে কাক তিৰিক মাৰছি আই মই মাইছা হয় তোৰ তিৰিক মাই একলা কিন্তু নেচাৰেল বস্তু তই কিন্তু যাব পাৰে পুতকা কিন্তু মাৰি ফেলব আশে বেপে তেজ আছে মোৰ তিৰি ফাইট বেৱাৰা কেপাচিটি আছিল যিটো দেহ আছিল তাই টিভি হৈ মাৰা গৈছি টিভি হৈ মোৰ চিনে গলত টিপি মাৰিছে চব জানা আছে মাই তই এখন ঘৰত থাকিব নোৱাৰা যো কথাই নকবি তই মোৰ বোৱাৰীক লৈ গৈছা না তোৰ টিভি হৈ মাৰা যাবি যা তইতো মোৰ সপনি গম পোৱা নাই মই মোৰ তিৰি ইনকে কপি মাৰিছিলো